গুড মৰ্নিং অসমবাসী ৰাইজ। আজি জুলাই মাহৰ 30 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 4:53 আৰু সূৰ্যাস্ত হ'ব 6:03। পোনপ্ৰথমৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপাৰ্জন কমি যোৱাৰ সম্ভাৱনা। ভ্ৰমণ পৰাপক্ষত নকৰাকৈ থাকিব। দুশ্চিন্তাৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা। কৰ্মত ধৈৰ্য নিষ্ঠা বৃদ্ধি পাব। সন্তান সম্ভাৱনাই চিকিৎসকক লগ ধৰক। আপোনালোকৰ শুভ ৰং হৈছে বগা। মদ নাখাব আজিৰ দিনটোত। সম্পত্তিৰ প্ৰতি লালসা বাঢ়িব। দাঁতগুণ থাকিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শাৰীৰিক দুৰ্বলতা বেছি হ'ব। উপাৰ্জন বৃদ্ধিৰ আশা বাধাপ্ৰাপ্ত হ'ব। ছাত্ৰ ছাত্ৰীৰ সন্মুখত সম্ভাৱনাৰ নতুন পথ। আনৰ প্ৰিয়ভাজন হ'ব পাৰিব। মনৰ উদ্বিগ্নতা কমিব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। নিৰামিষ আহাৰ খাওক। ধনৰ লালসা বৃদ্ধি পাব। ক্ৰীড়াত সুনাম। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য বিধি মানি চলিবলৈ এলাহ নকৰিব। আত্মীয়ৰ সৈতে অহা যোৱা বন্ধ হ'ব পাৰে। ৰাজহুৱা কামত অৰ্থহানিৰ সম্ভাৱনা। দক্ষতাৰে আনক বশীভূত কৰিব পাৰিব। বিপদত পৰিলেও ধৈৰ্যৰ অভাৱ নহ'ব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখা গৈছে। দাঁতৰ ৰোগ হ'ব পাৰে। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি ৰোগৰ পৰা মুক্ত হ'ব। আৰ্থিক দিশত অলপ সমস্যা হ'ব পাৰে। মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলগীয়া হ'ব পাৰে। দক্ষতাৰে আনক বশীভূত কৰিব পাৰিব। বিপদত পৰিলেও ধৈৰ্যৰ অভাৱ নহ'ব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। ব্যৱসায়ীসকলৰ বাবে উন্নতি। জটিল পৰিস্থিতি চম্ভালিব পাৰিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যি ঘৰুৱা জীৱনত অশান্তি বাঢ়িব। উপাৰ্জন আশা কৰা মতে নহ'ব। ভ্ৰমণত বিপদ তথা ধন ক্ষতিৰ সম্ভাৱনা, সেয়ে সাৱধান হ'ব। সামাজিক কামত দক্ষতা বৃদ্ধি। প্ৰকৃতি প্ৰেমীৰ সুনাম। আপোনালোকৰ শুভ ৰং হৈছে সোণালী। প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিব পাৰে। বিবাহৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি বেলেগক ফাঁকি দিলে নিজৰে ক্ষতি হ'ব পাৰে। বিয়া অথবা প্ৰেমক লৈ অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'ব। সহনশীল হ'বলৈ যত্ন কৰক। কৰ্মত বলিষ্ঠ চিন্তা। ধনৰ লেনদেনত সাৱধান। আপোনালোকৰ শুভ ৰং হৈছে বগা। মাদক দ্ৰব্য বৰ্জন কৰক পাৰিলে। শৈশৱৰ স্মৃতি মনলৈ আহিব। সন্তানক লৈ চিন্তা হ'ব পাৰে। ভ্ৰমণৰ যোগো দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। এইবাৰ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপাৰ্জন একেবাৰে সীমিত হৈ থাকিব। অপমানজনক পৰিস্থিতিৰ সন্মুখীন হ'ব। ঘৰত মাংগলিক অনুষ্ঠান পাতিবলৈ প্ৰবল ইচ্ছা হ'ব। সামাজিক দিশত কাৰ্যসিদ্ধি। কোনো সুখবৰ পাব। আপোনালোকৰ শুভ ৰং হৈছে সোণালী। মদ নাখাব আজিৰ দিনটোত। কোনো দুৰ্যোগৰ পৰা সকাহ পাব। বাহনত কষ্ট। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। এইবাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি খোৱা বোৱাত অনিয়মৰ বাবে অসুখ হ'ব পাৰে। অপ্ৰয়োজনীয় কামত ধনৰ অপচয় হ'ব। অসৎ বন্ধুৰ সংগ ত্যাগ কৰক। মানসিক সন্তুষ্টি। জটিল পৰিস্থিতি চম্ভালিব পাৰিব। আপোনালোকৰ শুভ ৰং হৈছে ৰূপালী। নিৰামিষ আহাৰ খাওক। সন্তানক লৈ চিন্তিত হ'ব পাৰে। সৎলোকৰ সান্নিধ্য পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল আজি হতাশাৰ পৰা মুক্ত হ'বলৈ যত্ন কৰক। আৰ্থিক দিশত অলপ সকাহ পাব। ছাত্ৰ ছাত্ৰীৰ সন্মুখত উচ্চ শিক্ষাৰ সুযোগ। কৰ্মত সফলতা। দুষ্ট লোকে উচতনি দিব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে বগা। ধনৰ প্ৰতি লোভ বাঢ়িব। পাৰিবাৰিক জীৱনলৈ লক্ষ্য ৰাখক। যান বাহনত কষ্ট, সেয়ে সাৱধান। দ্ৰব্য লাভ কৰিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপাৰ্জন বাঢ়িলেও অভাৱ থাকিব। বিপদৰ আশংকা প্ৰবল হৈ আছে। কাজিয়া পেচাল কোনো কাৰণতে নকৰিব।
আনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ, ঘৰুৱা জীৱন সুখ শান্তিময় হ'ব। আপোনালোকৰ শুভ ৰং হৈছে মুগা, বিদ্যা বৃদ্ধিত প্ৰতিভা বিকাশ পাব, ধন ধাৰলৈ নিদিব, মাদক দ্ৰব্য সেৱন নকৰিব আজিৰ দিনটোত। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা, ঘৰত অশান্তি বাঢ়িব, আঘাত অথবা আন কিবা ধৰণে শাৰীৰিক যন্ত্ৰণাৰ সন্মুখীন হ'ব, কৰ্মস্পৃহা উন্নত, কাৰোবাৰ পৰা কোনো হেঁচা পাব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে সোণালী, সংশয় আঁতৰিব, দলালসকলৰ কষ্ট, অস্ত্ৰৰো ভয় আছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। এইবাৰ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মানসিক অশান্তি তথা হতাশা বাঢ়িব পাৰে, উপাৰ্জন একেবাৰে কমি যাব, ৰাজনীতিত জড়িত হোৱাৰ সুযোগ আহিব, সমস্যা সমাধানৰ পথ মুকলি, কাকো শত্ৰু জ্ঞান নকৰিব। আপোনালোকৰ শুভ ৰং হৈছে মাখন, গৱেষকে মনোগ্ৰাহী তথ্য পাব, মনৰ শংকা দূৰ হ'ব, ভাতৃৰ উন্নতি, বিদ্যাৰ্থীসকলৰো শুভ। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।